বেলট পেপাৰৰ নাম শুনাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টি দলটো তেওঁলোকৰ টেনশ্যন বাঢ়ি গৈছে দিনক দিনে তেওঁলোকে ইভিএমৰ প্ৰতি টেকন'লজিৰ প্ৰতি তেওঁলোকৰ ইভিএমৰ মানে ভৰম ভালপোৱা আন্তৰিকতা বাঢ়ি গৈছে এনেকুৱা যেন লাগিছে আচলতে পাঞ্জাৱত এইবাৰ লোকেল বাডি ইলেকশ্যন হ'বলৈ গৈ আছে আৰু এই পাঞ্জাৱৰ লোকেল বাডি ইলেকশ্যনত পাঞ্জাৱে বিচাৰিছে তাত এইবাৰ ভোটৰ ট্ৰান্সপাৰেঞ্চি হওক মানে তেওঁলোকে এইবাৰ বেলট পেপাৰত নিৰ্বাচন হোৱাটো বিচাৰিছে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে তাত এইবাৰ ডিৰেক্টলি তাৰ ৰিয়েকশ্যন দিছে তেওঁলোকে ডিমাণ্ড কৰিছে যে তাত নিৰ্বাচন এইবাৰ ইভিএমতেই হ'ব লাগিব গতিকে এটা কথা যদি তাৰ পাঞ্জাৱে যদি জনতাই বিচাৰিছে যে তেওঁলোকৰ ভোটৰ ট্ৰান্সপাৰেঞ্চি থাকক যদি তেওঁলোকে বেলট পেপাৰত ভোট বিচাৰিছে তেনেহ'লে ভাৰতীয় জনতা পাৰ্টিৰ ইমান শংকা কি হয় আচলতে জনতাই যেতিয়া ভোট প্ৰদান কৰিব এখন গণতন্ত্ৰৰ দেশত এখন ভাৰতবৰ্ষ এটা বৃহৎ গণতন্ত্ৰ দেশ আৰু পাঞ্জাৱ তাৰে ভিতৰত এখন গতিকে তাত যদি জনতাই যদি বিচাৰিছে যে ভোটৰ ট্ৰান্সপাৰেঞ্চি থাকক তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি ইমান ভৰি খাবলগীয়া একো নাথাকে সিস্টেম যিমানে একুৰেট নহওক কিয় যদি সিস্টেমত যদি জনতাৰ যদি ভৰসা নাথাকে সেই সিস্টেমটোত তেনেহ'লে তাত ভোট গণনা কেতিয়াও হ'ব নালাগে যদি ডেম'ক্ৰেচি ৰক্ষা হ'ব লাগে তেনেহ'লে একুৰেট যদি এই জনতাই যি ট্ৰান্সপাৰেঞ্চি বিচাৰিছিলে সেই সিস্টেমটোৰ জৰিয়তেহে ভোট গণনা হ'ব লাগে আচলতে নিৰ্বাচন সজাই প্ৰযুক্তিৰ ওপৰত নহয় জনতাৰ বিশ্বাসৰ ওপৰত হয় যদি নিকা স্বচ্ছভাৱে যদি নিৰ্বাচন হ'ব লাগে ভাৰতবৰ্ষত তেনেহ'লে জনতাই যি বিচাৰে সেইটোৰ ওপৰত নিৰ্বাচন হোৱাটো আমি কামনা কৰোঁ